মই আজি গৈ আছোঁ শ্ৰী শ্ৰী শিৱ বাবা মন্দিৰ ও শ্ৰী শ্ৰী কৃষ্ণ গৰখীয়া থান। এই থানটো অৱস্থিত আমাৰ এৰিয়াৰ ধেমাজি জিলাৰ বকাজান গাঁও পঞ্চায়তৰ পূব ডাঙৰ মালৌ পথাৰৰ মাজত অৱস্থিত। এই গৰখীয়া থান কিয় জনা গৈছে, এই গৰখীয়া থানটোক গৰখীয়াসকলেহে বনোৱা গৈছে বোলে। গৰখীয়াৰ বাহিৰে সকলো মানুহ আজিলৈকে ইমানখিনি গমেই পোৱা নাই বোলে। যিবোৰ মানুহে গম পায় সিহঁতে জানি শুনি যি মনৰ দুখ সুখ এইখিনি গোটেইটোৱে গম পাইছে বোলে। যিবোৰ মানুহে তাত গৈ সেৱা কৰিছে প্ৰমাণিত হৈছে বোলে। সেইটো কাৰণে মই আজি তাত ভিডিঅ' বনাবলৈ গৈছোঁ। আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে যদি লাইক আৰু ছাবস্ক্ৰাইবটো কৰিব, প্ৰথমৰ পৰা শেষলৈ চাব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাইকেল লৈ গৈ আছোঁ মই আজি এনেকুৱা জেগাত, আপোনালোকক দেখুৱাম ঈশ্বৰে লগত জন্ম লৈ আহিছে বোলে এইটো জেগাখনত। এই জেগাটো হৈছে আপোনাৰ শিৱ বাবা মন্দিৰ। মোৰ বন্ধুহঁত ভালকৈ শুনক, মই আজি বনাবলৈ গৈ আছোঁ গাঁৱৰ মাজতো নহয়, টাউনৰ মাজতো নহয়, চহৰৰ মাজতো নহয়, ৰাস্তাৰ মাজতো নহয়। মই গৈ আছোঁ এটা খেতি পথাৰৰ ডাঙৰ পথাৰৰ মাজত বনাবলৈ গৈ আছোঁ। সেইটো হৈছে সেইখন পথাৰ মাজত ইয়াতে বনাবলৈ গৈ আছোঁ। কিমান বাৰ লেকচাৰে পিটি থাকিম, এতিয়া চাইকেলটো লৈ যাওঁ আৰু বেছি দূৰ নাই, পাইছোঁহে আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, 1 মাইল 2 মাইলমান হ'ব আৰু। আপোনালোকে অপেক্ষা কৰি থাকিব আমনি নকৰাকৈ। ইয়াত শাৰী শাৰী হেৰিও দেখি পাইছোঁ, ইলেক্ট্ৰিক কুটা, মেইন কুটা লখিমপুৰৰ পৰা ইয়াত কুটা গাড়ী গৈ আছে হেৰিলৈকে। চাই থাকিব ইমান ধুনীয়া কুটাও ইয়াত পথাৰ মাজত বনাই দি থৈ গৈছে। তেতিয়াহ'লে নামিয়ে লওঁ, এয়া পালোহি আৰু। এইটো পাহাৰৰ শিল ৰাস্তা লেখীয়া হৈ আছে, চব মাটিখিনি গুদৰিং গাটাৰাং। ইয়াৰ পৰা তালৈ ৰাস্তাটো নদী নে কি আছে জানো, নদী নে নলা চাব লাগিব, নদী নে নলা। ইয়াৰ পৰা ৰাস্তা এটা আছে দেখোন, মই ভুলতে দেখি পোৱা নাইতো, গৈ নোপোৱা জেগা। ইয়াত বগৰী গছ আছে, ধুনীয়া ধুনীয়া বগৰী, ধুনীয়া ধুনীয়া গছ আছে দেখোন, বঢ়িয়া। সেইটো কি গছ? বিমনা গছ, কচু চব্জি আছে। সেইয়া নলী নলা নে নলাই পায়, নদীয়ে পায় ইয়াৰ পৰাই আৰু। ইয়াৰ পৰা গাঁওখিনি অলপ ওচৰ দেখিছোন। পিছে মই জোতা এটাই ঠাণ্ডা বতৰৰ গৰম হ'বৰ কাৰণে জোতা এটা পিন্ধি আহিলোঁ। পিছে মই জেগাখনত আহি পালোঁ। এতিয়া চাইকেলটোক ইয়াতে ৰখা উচিত হ'ব, চাইকেলটো ইয়াতে ৰাখি ল'ম বাৰু। তালা চালাটো হ'ব, নামাৰিলে হ'ব। ইয়াত কোনেনো আহেনো, গৰু চৰোৱা মানুহে আহিব এতিয়ালৈ। বৰ্তমান ইয়াত হেৰি আছে, কিছুমানে ৰঙালাও খেতি কৰিছে, ৰঙালাও। আচ্ছা যিয়ে নহওক, মই এতিয়া শিৱ বাবাৰ মন্দিৰখনলৈ যাম। আগতে পাছত সেৱা কৰি ল'ম, তাৰপিছত দেখুৱাম। চাওক জেগাখিনি কেনেকুৱা লাগিছে আপোনালোকে চাওক বাৰু। নলা ধুনীয়া ধৰণৰ পানী বৈ আছে, বৰষুণটো পৰি আছে, আপোনালোকে চাই থাকিবচোন। অকল জাষ্ট মেঘটোৱে গাজা নাই, চাই থাকিব আপোনালোকে। নেৰি বাৰু জোতাটো ভিজি টাপলাকে পাৰ কৰি লৈ যাম নে না? দেখিয়া পাব ইয়াত জংঘল মাংগল যিকোনো তৰফ পাবচোন দেখোন। নিগনি ঘাট আছে না সাপৰ গাপ না কি ক'ব নাপাইছোঁ আৰু, এই বাবা ক'ব নাপাৰিব। আচ্ছা যিয়ে নহওক, মই জোতাটোতো হেৰি কৰিম, ইয়াৰ পৰা ঘাপকৈ পাৰ কৰিম। এয়া পাতিটো ক'ত গ'ল নেকি?
ক'ত আছে ইয়াত এনেকুৱা চাইডতে মই বনাইছোঁ যেন পাইছোঁ তাত পৰিব মই এতিয়া সেৱা কৰিব লৈছোঁ সেৱা কৰিব লোৱাৰ আপোনাৰ দুপাটিটো নাই দেখিলে চাগে মই যে ইয়াত জাম মাৰিছিলোঁ নহয় নলাত এই নলাটোত এতিয়া মই বিচাৰিবলৈ গৈ আছোঁ আপোনালোকে চাই থাকিব বাৰু বাবা দুপাটিটো পাবগৈ লাগে মই চিধা এতিয়া গৈছোঁগৈ দেখি পাইছে যেন পাইছোঁ বাবাই ৰক্ষা কৰিছে বাৰু মই দুপাটিটো দেখি পাইছোঁ ইতিমধ্যে এনেকৈ আৰু চেপল পিন্ধাকৈ গৈ আছোঁগৈ সেয়া দুপাটিটো আছে দেখোন ইয়াতে পৰি আছে আপোনালোকে মোৰ কোৱা মতে সঁচাকৈ যদি প্ৰমাণ আছে বুলি কোনোবাই যদি ভাবিছে সেয়া সঁচাকৈ এতিয়া প্ৰমাণটো পাইছে দুপাটিটোকে মই ৰাস্তাতে বিচাৰি পাইছোঁগৈ যোনটো জেগাত মই পাৰ কৰিছোঁ পানীতে নপৰিলে বেলেগ জেগাতে পৰি আছে মই দুপাটিটো পালোঁগৈ এনেকুৱা প্ৰমাণটো হয় বুলি ইয়াত শিৱ বাবাৰ আপোনালোকে আহিব নিশ্চয় আহিব ইয়াত যিবোৰ মানুহে সেৱা কৰে প্ৰমাণ পাই পিনি ইয়াত যিকোনো বস্তু পাতি দিয়ে বোলে কিছুমানে এইবোৰ টিং চিঙো ইয়াত কি পৰিলে ভয় খালোঁ মনকে চককৈ মনত পৰোঁ এই টিংটো চুওঁতে ইয়াত এই বস্তুটো পৰি আহিলে এনেকৈ চুওঁতে টংকৈ পৰি আহিলে ভয় লাগিলে এইবোৰ যেইভাগে আছিলে এনেকৈ থৈ দিওঁগৈ এতিয়া প্ৰমাণ পাই এই টিং কিছুমানে কিনি দিছে বোলে ইয়াত ওপৰত বহুত দেখি পাইছোঁ ইয়াত এইটো চাওক এইটো ইয়াত এনেকুৱা ঢেৰ আছে এইটো ঢেৰ আছে এই ওপৰ পিনে এইবোৰ দেখিছেই চাগে যিবোৰ মানে সেৱা কৰি প্ৰমাণ পায় কিছুমানে বাল্টিং গামলা আগাৰাম বাগাৰাম কিছুমানে কুটাবোৰ পকা আৰু এইবোৰ টিং সজোৱা এইবোৰ মানুহে আপুনি আৰু আমাৰ লেখীয়া মানুহে প্ৰমাণ পাই বস্তু বান্ধি দিছেগৈ বোলে মই কিন্তু বাৰু এনেকৈ প্ৰমাণ পালে কিবা এটা দিম বুলি সেৱাটো কৰা নাই বাৰু ভাল হওক বুলি মই সেৱা কৰিছোঁ জ্বৰ হ'ব নালাগে কথা বতৰা অলপ ভালকৈ পাতিব পৰাকৈ এনেকৈ সেৱা কৰিলোঁ বোলে 100% 90% প্ৰমাণ পায় বোলে আৰু কি ক'ম আৰু দীঘলীয়া বেছি হৈ গৈছে মোৰ গাইজ আজিৰ ভিডিঅ' ইমানেই আছিলে মোৰ যিটো মনৰ বাসনা কামনা যিটো মোৰ মনৰ ভাৱনাখিনি বাবাৰ লগত সেৱা কৰিবলৈ মন গৈ আছিল আৰু আপোনালোকক দেখাবলৈ মন গৈ আছিল আজিলৈ জন্তিয়াং পেগু গুড বাই